আমি নিটত আহা কুৱেশ্যন বিলাক সলভ কৰিছিলো আৰু তোমালোকে ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ দুইটাই এই ভিডিঅটো চাব পাৰিবা সো এতিয়া আমি আজি এটা কুৱেশ্যন লৈছো এনেকুৱা কুৱেশ্যন তোমালোকে কি কৰিবা চাবা কাৰণ এনেকুৱা ফৰ্মুলাতে হয়তো প্ৰশ্নটো তোমালোকক চেঞ্জ কৰি দিব পাৰে কিন্তু এনেকুৱা টাইপৰে তোমালোকৰ থাকিব তো এতিয়া আমাৰ কুৱেশ্যনটোত কি দিয়া আছে তোমালোকে চোৱা এতিয়া আমাক কি দিয়া আছে কম্পনাংক দিয়া আছে কম্পনাংকক ফ্ৰিকুৱেন্সি বুলি কয় হৈ গ'ল আমাক ফ্ৰিকুৱেন্সিটো দিয়া আছে কিলো হাৰ্টছত তো হাৰ্টছত দিলে 10 কিউবেৰে পূৰণ কৰিব লাগিব হৈ গ'ল এইটো হাৰ্টছত গুচি যাব তাৰ পিছত তোমালোকক কি দিয়া আছে যে তৰংগ দৈৰ্ঘ্য লেমডাৰ মান উলিয়াব দিছে আমাক আৰু যেটো বেগ দিয়া আছে পোহৰৰ বেগ সেইটো চিৰ মানটো দিয়া আছে হৈ গ'ল এতিয়া তোমালোকে এইখিনি চোৱাচোন তোমালোকে প্ৰথমতে যেটো তোমালোক অলপ স্পেস দিব তো কৰিও চাব পাৰা তোমালোকে শৰ্টকাটত কৰি চাবা তো যেটো ইয়াত তোমাৰ আমাৰ বোৰ্ডৰ পৰীক্ষা নহয় যেটো তাত তোমাৰ ধুনিয়াকৈ লিখিব লাগিব ইয়াত ধুনিয়াৰ কথা নাই তোমালোকে জাস্ট অংকটো ফটাফট কৰি চালে হ'ল কম ঠাইৰ ভিতৰত তো এতিয়া চিৰ মান দিয়া আছে তো পোহৰৰ বেগ দিয়া আছে তো কম্পনাংক দিয়া আছে তৰংগ দৈৰ্ঘ্য উলিয়াব দিছে তোমালোকক হৈ গ'ল এতিয়া চাৰিটা অপচন দিয়া আছে এতিয়া কি হয় সেইটো আমি কৰিলেহে গম পাম তো তোমালোকে কৰি চাব লাগিব এনেকৈ তো এতিয়া তোমালোকে জানা যে c ইকুৱেল টু নিউ লেমডা হৈ গ'ল নিউটো ভালদৰে দিবা তোমালোকে মই লিখোতে এনেকুৱা হৈ গৈছে তো c ইকুৱেল টু নিউ লেমডা এতিয়া লেমডা মানে হ'ল কি তৰংগ দৈৰ্ঘ্য হয়নে নহয় লেমডা ইকুৱেল টু c বাই নিউ হ'ব সেইটো ইফালে গ'লে হৰণ হৈ যাব নিউটো হৈ গ'ল এতিয়া চিৰ মান দিয়াই আছে ইমান মিটাৰ পাৰ সেকেন্ড আৰু যেটো নিউ আছে নিউ মানে কম্পনাংকটো দিয়া আছে তো এইটো তোমালোকে কি কৰিবা হাৰ্টছত লৈ যাবা নিলে তোমালোকৰ কিলো হাৰ্টছত দিয়া আছিল হাৰ্টছত নিবা তাৰ পিছত এইখিনি কৰি কেনে মনত ৰাখিবা হাৰ্টছত ঠাইত কিন্তু আমি পাৰ সেকেন্ডও লিখিব পাৰো হৈ গ'ল এইটো ইউনিটটো লিখিব পাৰো তেতিয়া কাটা কুটা যাব সো 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড আৰু এইটো 1368 * 10⁻³ হাৰ্টছত চাই সেকেন্ড ইনভাৰ্স লিখিলো এইটো কাটা কুটা গ'ল এইটো ওপৰত গ'লে এইটো মাইনাস হৈ যাব 5 হৈ যাব সো 3/1368 * 10⁵ মিটাৰ হৈ যাব মিটাৰটো অকল ৰৈ যাব হৈ গ'ল আৰু এইখিনি কৰিলে তোমালোকৰ এইখিনি কৰিলে কিমান হ'ব এটা চোৱা এতিয়া এইখিনি কৰিলে তোমালোকে 3 / এইখিনি কৰিলে তোমালোকে ইমান পাবা ইনটু 10⁵ মিটাৰ তো এতিয়া তোমালোকৰ যেহেতু 10⁵ আছে তো পাঁচটা শূন্য কি হ'ল এইটো ৰাশিটো এটা ডাঙৰ ৰাশি এইটো ইয়াৰ লগত পূৰণ কৰাৰ লগে লগে তোমালোকৰ কি হ'ব দশমিক বিন্দুটো 5 ঘৰ আগুৱাই আহিব 1 2 3 4 5 1 2 3 4 5 ইয়ালৈকে আহিব হয়নে নহয় তো কিমান হ'ব তেতিয়া 219 হৈ গ'ল ইয়াতে আহি যাব এইখিনি আহি যাব তাৰ পিছত কি আছে 2 আছে তাৰ পিছত কি আছে 9 আছে এতিয়া লাষ্টৰ ডিজিটটো আমি বাদ দিব লাগে এই ডিজিটটো তোমালোকৰ 5তকৈ ডাঙৰ হ'লে এটা 1 আগৰ সংখ্যাটোৰ লগত এটা 1 যোগ হৈ যাব তো সেইকাৰণে 2 ঠাইত কি হৈ যাব 3 হৈ যাব তো এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ আৰু লগতে এতিয়া অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ 4 নম্বৰটো হা 4 নম্বৰটো তোমালোকৰ কাৰেক্ট হ'ব